Hello guys, welcome to my Assamese YouTube channel. Assam competitive exam সমূহত আহি থকা এই ধৰণৰ আসাম বেচ জিকে লৈ এই ভিডিঅ'টো বনোৱা হৈছে। এই সমূহ জিকে আসাম পুলিচৰ লগতে আসাম ফৰেষ্ট ইৰিগেশ্যন আদি এক্সাম সমূহৰ কাৰণে অতি ইম্পৰ্টেন্ট ভিডিঅ' হ'ব। সো ভিডিঅ'টো শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা কোন আছিলে? প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম আছিলে ধৰ্মপুস্তক আৰু এইখন লিখিছিলে আত্মাৰাম শৰ্মাই, মনত ৰাখিব। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম আছিলে বিলাতৰ চিঠি। প্ৰথম অসমীয়া চনেট কবিতাখনৰ নাম আছিলে প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম আছিলে মালচ। প্ৰথম অসমীয়া গদ্য ৰচনাখনৰ নাম আছিলে কথা গীতা। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম আছিলে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া প্ৰকাশিত অভিধানখনৰ নাম আছিলে অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম আছিলে আসাম বুৰঞ্জী পুথি। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম আছিলে ৰাম নৱমী। প্ৰথম অসমীয়া আধুনিক জীৱনীখনৰ নাম আছিলে আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱন চৰিত্ৰ। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম আছিলে বিন বৰাগী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাখনৰ নাম আছিলে বন কৰি আৰু এই কবিতাটো লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ আছিলে মাধৱ কন্দলী। অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম আছিলে এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু এইটো গৱেষণা কৰিছিলে বাণীকান্ত কাকতিয়ে, মনত ৰাখিব। প্ৰথম অসমীয়া গ্ৰন্থপঞ্জীখনৰ নাম আছিলে অসমীয়া পুথিৰ তালিকা। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম আছিলে সৰবি। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম আছিলে লাহৰী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি আছিলে? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম আছিলে ভানুমতী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিলে? জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম আছিলে মিৰি জীয়ৰী। ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাটখনৰ নাম কি আছিলে? ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাটখনৰ নাম আছিল ৰাম বিজয়। প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা কোন আছিলে? প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা আছিলে লক্ষ্মীনাথ বেজবৰুৱা। বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ কি আছিলে? বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদ অমৰ তীৰ্থ, মনত ৰাখিব। অমৃতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্য কি আছিলে? অমৃতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্যখনৰ নাম হৈছে অভিমন্যু বধ। সৰস্বতী সন্মান লাভ কৰা প্ৰথম ব্যক্তি কোন আছিলে? সৰস্বতী সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিলে অসমৰ লক্ষ্মীনন্দন বৰা। তো এইখিনি আছিলে আজিৰ আসাম বেচ জিকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাবলৈ, আৰু ওপৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ।